নমস্কাৰ বন্ধুসকল ডোনাল্ড ট্ৰাম্পৰ নেতৃত্বত আমেৰিকাৰ অভ্যন্তৰীণ আৰু বৈদেশিক নীতিত এক স্পষ্ট দ্বিচৰিত্ৰ মনোভাৱ পৰিলক্ষিত হৈছে বিশেষকৈ দক্ষিণ এছিয়াৰ ক্ষেত্ৰত ভাৰত আমাৰ বন্ধু দেশ বুলি বাৰম্বাৰ ঘোষণা কৰাৰ পাছতো শেহতীয়াকৈ ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক অৰ্থাৎ টেক্স আৰোপ কৰাৰ সিদ্ধান্তত চমক সৃষ্টি কৰিছে এই সিদ্ধান্তৰ লগে লগে একে সময়তে পাকিস্তানৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি আৰু সেই দেশৰ সেনা মুৰব্বীক হোৱাইট হাউচলৈ স্বাগতম জনোৱাৰ দৰে পদক্ষেপবোৰে আমেৰিকাৰ কূটনৈতিক স্থিতিত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ট্ৰাম্পৰ বন্ধুত্বতা কেৱল কথাতে সীমাবদ্ধ হৈ থাকে নেকি অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰত পাকিস্তানৰ মাজত সংঘাত সমাপ্তিৰ কৰ্তৃত্ব লোৱাৰ চেষ্টা কৰা ট্ৰাম্পে এইবাৰ পাকিস্তানৰ সৈতে যৌথভাৱে তৈল ভাণ্ডাৰ উন্নয়নৰ চুক্তিৰ ঘোষণা দি স্পষ্ট কৰিছে যে তেওঁৰ মিত্ৰতা পাকিস্তানৰ সৈতে কিমান গুৰুত্বপূৰ্ণ সামাজিক মাধ্যমত দিয়া এটা পোষ্টত তেওঁ কয় হয়তো এদিন পাকিস্তানে ভাৰতক তেল বিক্ৰী কৰিব ট্ৰাম্পৰ যুক্তি ভাৰতে আমেৰিকাৰ পৰা অধিক হাৰত টেক্স আদায় কৰি আহিছে সেয়েহে এই সিদ্ধান্ত লৈছে ট্ৰাম্পে কিন্তু তেওঁৰ এই অভিযোগ একেবাৰে নতুন নহয় ইয়াৰ আগৰ সময়তো তেওঁ একাধিকবাৰ ভাৰতৰ ওপৰত এনে ধৰণৰ অভিযোগ উত্থাপন কৰি আহিছে তেওঁৰ মতে নতুন দিল্লীয়ে বাণিজ্য নীতি অনুসৰণ কৰিব নাজানে আৰু সেইবাবে আমেৰিকাই নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ ল'বলগীয়া হৈছে ডোনাল্ড ট্ৰাম্পৰ নেতৃত্বত আমেৰিকাই যি নীতি গ্ৰহণ কৰিছে সেয়া বিশেষকৈ দক্ষিণ এছিয়াৰ বাবে অতিকে বিপদজনক যেতিয়া এখন দেশক সৰ্বশ্ৰেষ্ঠ বন্ধু বুলি কোৱা হয় সেই দেশৰ ওপৰত কিন্তু টেক্স আৰোপ কৰাৰ লগতে তাৰ প্ৰতিদ্বন্দ্বীৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি তোলাটো কেনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক কথা সেইটো কিন্তু আজিৰ তাৰিখত বিশ্লেষণযোগ্য আপোনালোকৰ মতামত কি ভাৰতেও আমেৰিকাৰ ওপৰত সমানে টেক্স আৰোপ কৰা উচিত নে ৰাছিয়া আৰু ইৰাণৰ পৰা অধিক হাৰত তেল ক্ৰয় কৰি ভাৰতৰ তেলৰ বজাৰখন আৰু আগুৱাই নিয়া উচিত জনাবলৈ একেবাৰে নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানে এটা নতুন ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ মোক বিদায় দিয়ক নমস্কাৰ